গুড মৰ্ণিং এতিয়া বাজিছে 6:30 আৰু আমি গৈ আছোঁ উজান বজাৰত মাছ আনিবৰ কাৰণে আজি আমি ঘৰত যাম কাইলৈ উৰুকা আমি আজিয়ে মাছ লৈ যাম আৰু এইফালে আমি আহি পালোঁ উজান বজাৰ মাছৰ বজাৰ আৰু আজিয়ে ইমান ভিৰ আৰু উৰুকাৰ দিনাখন কিমান ভিৰ হ'ব ভাবকচোন বাৰু মই বিকি ভালে পাম যা পাম আৰু এইফালে আমি আৰিকলো যেনে এটা ভোকা মাছ লৈ ধুনীয়াকৈ ধৰিছোঁ এটা ভালকৈ মাছ আনি পইচা পালো খোলা কথা বুঝা আপনার আৰি মায়ে দেখা বলে আরিয়ে ললা হয় কি মজা আছে 600 টাকা কিলো কা আরি 500 টাকা পালো তোমাৰ যদি ইচ্ছা আছিল ল'ব লাগিছিল কাটা পাছতো গম নাপায় না ভাল দেখা মাছ নে বেয়া দেখা মাছ কেনেকুৱা কিবা বেলেগ ধৰণৰ মাছটো আৰু এইফালে আহিয়া হাজবেণ্ডে মাছ চাফা কৰাত লাগি গৈছে তাৰপাছত গৰম গৰম ভাতৰ লগত দুপিচ মাছ ভাজি লৈ আমি ঘৰলৈ বুলি আহিলোঁ সৰু দুই পিছে আমি খাই থৈ যাওঁ বাকী ডাঙৰখিনি ঘৰত খাম বুলি ভাবিছোঁ আদলেন্দ বাইক যোৱা ৰাস্তা নাই বাৰু চেকিয়াদা হ্যাপি বিহু আৰু ঘৰ আহিয়ে পিঠা বনাব ল'লোঁ আৰু আজিলৈ ইমানেই এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাচিং